প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বন্ধু বান্ধৱীসকল আমাৰ সকলোৰে ঘৰত এটা ঘড়ী আৰু এখন কেলেণ্ডাৰ নিশ্চয় আছে আপুনি এই দুটা বস্তু সঠিক দিশ আৰু সঠিক স্থানত ৰাখিছে নাই আজি এই ভিডিঅ'টোতে গম পাব বন্ধু বান্ধৱীসকল ঘড়ী আৰু কেলেণ্ডাৰ ভুলতো এইটো দিশত নলগাব এইটোৱে বেয়া দিন আনিব পাৰে ঘড়ী আৰু কেলেণ্ডাৰৰ বাবে বাস্তুশাস্ত্ৰত মহত্বপূৰ্ণ দিশৰ কথা নিৰ্ধাৰণ কৰি থৈছে বন্ধু বান্ধৱীসকল আমাৰ ঘৰখনত থকা প্ৰতিটো বস্তুতেই পজিটিভ আৰু নেগেটিভ এই দুইটা এনাৰ্জি থাকে যদি এই বস্তুবোৰক আমি সঠিক স্থান নাইবা যদি আমি সঠিক দিশত নাৰাখো তেতিয়া হলে ই আমাৰ ঘৰখনত নেগেটিভ এনাৰ্জি ভৰাই তুলিব পাৰে যদি আপুনি এই একেবোৰ বস্তুকে যদি সঠিক স্থান নাইবা সঠিক দিশত যদি ৰাখে তেন্তে ই আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জিৰে আপোনাৰ ঘৰখন ভৰাই তুলিব যাৰ দ্বাৰা আপোনাৰ ঘৰখনত টকা পইচা সুখ সমৃদ্ধিৰে আপোনাৰ ঘৰখন নধৰা হ'ব আৰু আপোনাৰ ঘৰখনৰ দুপে উন্নতি হ'ব আপোনাৰ ঘৰখনৰ প্ৰতিটো বস্তুৱেই শক্তি আছে আৰু প্ৰতিটো বস্তুৱে শক্তি এৰি দিয়ে তাৰ প্ৰভাৱ মানুহৰ জীৱনত পৰে এনেকুৱা কিছুমান বস্তু আছে যাৰ আমাৰ জীৱনত বহুত মহত্ব আছে এই বস্তুবোৰৰ পৰাই আমি ভাল আৰু বেয়া সময়ৰ উমান পাওঁ এইবোৰে আমাৰ ভাল আৰু বেয়া সময়ৰ লেখ যোগ কৰে সেইবোৰ বস্তু হল ঘড়ী আৰু কেলেণ্ডাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ সকলোৰে ঘৰত এটা ঘড়ী আৰু এখন কেলেণ্ডাৰ নিশ্চয় আছে অসমীয়া বহাগ মাহৰ প্ৰথম দিনটোতে আমাৰ ঘৰলৈ এখন অসমীয়া কেলেণ্ডাৰ আমি নিশ্চয় আনো ঠিক সেইদৰে আমাৰ ঘৰৰ ৱালতো এটা ঘড়ী আঁৰি থওঁ ঘড়ীয়ে আমাক আহি থকা সময় আৰু পাৰ হৈ যোৱা সময়ৰ সূচনা দিয়ে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুৱে হৈছে সময়ে আমাৰ জীৱন সঞ্চালিত কৰে মোক যদি কোনোবাই প্ৰশ্ন কৰে যে তোমাৰ আটাইতকৈ ভয় লগা বস্তুটো কি বুলি মই তেতিয়াহলে সময়ৰ কথাকে ক'ম সকলোৰে জীৱনৰ সময় কেতিয়াও একে নাযায় ভাল আৰু বেয়া সময় আমাৰ সকলোৰে জীৱনত আহে সময়ে আমাৰ জীৱন সঞ্চালিত কৰে সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে ই অবিৰতভাৱে চলি গৈ থাকে গৈ আহিছে আৰু গৈ থাকিব কিন্তু আমি কিছুমান বাস্তু টিপছ ইউজ কৰি আমাৰ সময়ক আমি শক্তিশালী কৰিব পাৰো বাস্তুশাস্ত্ৰৰ কিছুমান নিয়ম প্ৰয়োগ কৰি আমি আমাৰ জীৱনটো আৰু অধিক সুন্দৰ কৰিব পাৰো বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি আমাৰ ঘৰৰ ৱালত আঁৰি থোৱা ঘড়ীটোৱে আমাক বহুতো মহত্বপূৰ্ণ সংকেত দিয়ে যদি এই ঘড়ীটো সঠিক দিশ আৰু সঠিক স্থানত লগোৱা হয় তেন্তে ই আমাৰ জীৱনত বহুতো সুখ সমৃদ্ধি লৈ আনিব আমাক কেতিয়াও টকা পইচা জনিত সমস্যাত নেপেলায় প্ৰিয় বন্ধু বান্ধৱীসকল আজি আপোনালোকক মই কম ঘড়ী আৰু কেলেণ্ডাৰৰ সঠিক দিশ আৰু সঠিক স্থানত লগোৱাৰ বিষয়ে আপুনি যদি কিছুমান বাস্তু নিয়ম প্ৰয়োগ কৰি ঘড়ী আৰু কেলেণ্ডাৰ সঠিক দিশ আৰু সঠিক স্থানত যদি লগায় তেন্তে ই আপোনাৰ জীৱন সলনি কৰি দিব আপুনি দেখিব যে আপোনাৰ জীৱনত আগৰ পৰা হৈ অহা সমস্যাবোৰ শেষ হৈ যাব যদি ঘড়ীক আপুনি বেলেগ দিশত লগায় তেন্তে ই আপোনাৰ জীৱনত নেগেটিভ এনাৰ্জি কঢ়িয়াই আনে তেতিয়াহলে আহকচোন আমি জানো ঘড়ী আৰু কেলেণ্ডাৰৰ সৈতে জড়িত কিছুমান বাস্তু নিয়মৰ বিষয়ে সকলোতকৈ প্ৰথমটো হ'ল ঘড়ীৰ আকাৰ বাস্তুশাস্ত্ৰ অনুসৰি যদি ঘড়ীৰ আকাৰ গোলাকাৰ হয় তেন্তে ই সকলোতকৈ উত্তম বাস্তুশাস্ত্ৰৰ মতে ঘড়ী কেতিয়াও আয়তাকাৰ হ'ব নালাগে কাৰণ বাস্তুশাস্ত্ৰৰ মতে ঘড়ীৰ আকাৰ আয়তাকাৰ যদি হয় তেন্তে ই নেগেটিভ এনাৰ্জি আনে ঘড়ীত কেতিয়াও দেৱী দেৱতাৰ ছবি থাকিব নালাগিব আজিকালি দেখি অহা হৈছে যে ঘড়ীত কিছুমান দেৱী দেৱতাৰ ছবি থাকে
এইটো বাস্তুশাস্ত্ৰৰ মতে ভাল কথা নহয়। যি ঘড়ীত ভগৱানৰ ছবি লাগি থাকে তেনেকুৱা ঘড়ী কেতিয়াও নিকিনিব, কিয়নো ভগৱানৰ ছবিৰ সন্মুখতে আমি পূজা আৰাধনা কৰো। এই ভগৱানৰ ছবিৰ আগতে আমি ধূপ বন্তি জ্বলাও। যদি ঘড়ীত ভগৱানৰ ছবি থাকে তাহলে আমি ঘড়ীক কেতিয়াও পূজা কৰিব নোৱাৰো। বহুত দিন ঘড়ীৰ ওপৰত ধূলি মাকতি লাগি থাকে, ই আমি ভগৱানক অৱহেলা কৰাৰ গতে হয়, কাৰণ ঘড়ীটোৰ ভিতৰত ভগৱানৰ ছবিখন থাকে। এতিয়া আমি যদি ঘড়ীটোৰ ওপৰত থকা ধূলি মাকতিবোৰ চফা নকৰো তেন্তে আমি ভগৱানক অৱহেলা কৰাৰ গতে হ'ব। বন্ধু বান্ধৱীসকল, আমাৰ বহুতৰ ঘৰত কিছুমান বন্ধ হৈ থকা ঘড়ীও থাকে, নহয়নে বাৰু? এই বন্ধ ঘড়ী আমাৰ ঘৰত কেতিয়াও নাৰাখিব। ঘড়ী কেতিয়াও বন্ধ হৈ থাকিব নালাগে। বিশেষকৈ বন্ধ হৈ থকা ঘড়ী কেতিয়াও ৱালত ৰাখিব নালাগে। যদি বন্ধ ঘড়ী আপোনাৰ ৱালত ৰাখে তেন্তে আপুনি অশুভ পৰিণাম ভুগিবলগীয়াও হ'ব পাৰে। ঘড়ীত সদায় সঠিক সময় সিলেক্ট কৰি ৰাখিব লাগে। আপুনি যদি ইচ্ছা কৰে ঘড়ীৰ সময়টো অকণমান আগত ৰাখিব পাৰে, কিন্তু পিছত কেতিয়াও নাৰাখিব। বাস্তুশাস্ত্ৰ অনুসৰি বন্ধ ঘড়ীয়ে দুৰ্ভাগ্য মাতি আনে। যিখন ঘৰৰ ঘড়ীটো সময়তকৈ পিছত চলে সেইখন ঘৰত সকলো কামতে সদায় পিছত থাকে, তেওঁৰ বিকাশ কেতিয়াও নহয়। সেইকাৰণে ঘৰত ঘড়ী লগোৱা সময়ত এই কথাটোলৈ বিশেষ গুৰুত্ব দিব, যাতে সময়টো সকলোতকৈ পিছ পৰি নাথাকে। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰ অনুসৰি ঘড়ী সঠিক স্থানত ৰখাৰ কিছুমান বাস্তু নিয়ম থাকে, যিয়ে আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ জীৱনতো যথেষ্ট প্ৰভাৱ পেলায়। ঘড়ী কেতিয়াও দক্ষিণ দিশত নাৰাখিব। দক্ষিণ দিশটো মৃত্যুৰ দিশ হিচাপে মানি অহা হৈছে, গতিকে আপোনাৰ ঘৰত থকা ঘড়ীটো কেতিয়াও দক্ষিণ দিশত নাৰাখিব। দক্ষিণ দিশত ঘড়ী ৰাখিলে ঘড়ীৰ সময় চাওঁতে মানুহৰ মুখখন দক্ষিণ দিশত থাকে, যাক অশুভ বুলি মানি অহা হৈছে। দক্ষিণ দিশত কেতিয়াও সময় সূচক বস্তু ৰাখিব নালাগে। এই দিশত ঘড়ী ৰাখিলে ঘৰৰ মুখিয়ালজনৰ স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পৰে, ই স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে। ঘড়ীক সদায় পূব অথবা উত্তৰ দিশত ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত থকা ঘড়ীটো মুখ্য দুৱাৰৰ সন্মুখত অথবা পিছত ৰাখিছে নেকি? তেতিয়াহলে এই ভুলটো দ্বিতীয়বাৰ কেতিয়াও নকৰিব। ঘড়ী কেতিয়াও মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব নালাগে, ইয়ে আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন জানো আমাৰ ঘৰত থকা কেলেণ্ডাৰখনৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ঘড়ীয়ে সময় নিৰ্ধাৰণ কৰে, ঠিক সেইদৰে কেলেণ্ডাৰেও আমাক শুভ আৰু অশুভ সময় নিৰ্দেশ কৰে। কেলেণ্ডাৰ সদায় শুভ দিশতহে ৰাখিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি কেলেণ্ডাৰ সদায় পূব আৰু উত্তৰ দিশত ৰাখিব লাগে। পূব দিশত কেলেণ্ডাৰ ৰাখিলে মানুহৰ জীৱনত উন্নতি হয়, মানুহে সুখ সমৃদ্ধি লাভ কৰে। এই দিশত সদায় সূৰ্যৰ ছবি থকা কেলেণ্ডাৰ ৰাখিব লাগে। উত্তৰ দিশত নদী, সাগৰ আদিৰ ছবি থকা কেলেণ্ডাৰ ৰাখিব লাগে। এটা কথা মনত ৰাখিব, আপোনাৰ ঘৰত হিংসুক জন্তুৰ ছবি থকা কেলেণ্ডাৰ কেতিয়াও নলগাব, কিয়নো এনেধৰণৰ ফটোৱে ঘৰলৈ নিগেটিভ এনাৰ্জি আনে। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ পুৰণি কেলেণ্ডাৰখনৰ ওপৰত নতুন কেলেণ্ডাৰ কেতিয়াও নাৰাখিব। এনে কৰিলে ঘৰলৈ নিগেটিভ এনাৰ্জি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেদৰে বাস্তুশাস্ত্ৰত ঘড়ী আৰু কেলেণ্ডাৰ সম্পৰ্কীয় কথা উল্লেখ কৰি থৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ। চেনেলটোত যদি আপুনি নতুন হয় তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।